প্ৰিয় বন্ধুসকল কুমাৰছ ইংলিছ টিউটৰিয়েললৈ আপোনালোকক স্বাগতম আজি আমি দুটি ডিটাৰমিনাৰ্ছ আলোচনা কৰিবলৈ লৈছো সেই দুটি হ'ল সাম আৰু এনি গতিকে অতি গুৰুত্বপূৰ্ণ সপ্তম শ্ৰেণীৰ পৰা ধৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীসকলৰ বাবেও প্ৰতিটো ইংলিছ বিষয়ত প্ৰশ্ন আহিব পাৰে সাম আৰু এনি গতিকে সকলোৰে কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু দেখাত অসমীয়াত যদি চাবলৈ যাওঁ সাম আৰু এনিয়ে কিছু বা কিছুমান বা যিকোনো আদি অৰ্থ প্ৰকাশ কৰে কিন্তু ব্যৱহাৰৰ ফালৰ পৰা দুটাৰ কিন্তু সম্পূৰ্ণ বেলেগ বেলেগ নিয়ম আছে গতিকে আমি সেই নিয়মকিটা আমি প্ৰথমতে জানি লওঁ তেতিয়াহলে আমি বন্ধুসকল সাম ক'ত ব্যৱহাৰ কৰো এফাৰ্মেটিভ সেন্টেন্সত সাম ব্যৱহাৰ কৰো এফাৰ্মেটিভত সাম এনি ক'ত ব্যৱহাৰ কৰো এনি ব্যৱহাৰ কৰো নিগেটিভ আৰু ইন্টাৰোগেটিভ সেন্টেন্সত গতিকে এইটো হ'ল মূল বস্তু সাম আৰু এনিৰ ব্যৱহাৰ শিকিবলৈ যাওঁতে আমি প্ৰথমতে শিকিবলগীয়া বিষয়টো হ'ল এই নিয়মটো যে সাম এফাৰ্মেটিভত এনি নিগেটিভ আৰু ইন্টাৰোগেটিভত বন্ধুসকল মনত ৰাখিবলৈ অতি সহজ উপায় এটা আছে যে সামত এম আছে এফাৰ্মেটিভতো এম আছে চাওকচোন সামত এম আছে এফাৰ্মেটিভতো এম আছে কাৰণে এফাৰ্মেটিভ সেন্টেন্সৰ সাম হয় বুলি আমি মনত ৰাখি ল'ব পাৰো ঠিক তেনেকৈ এনিত এন আছে নিগেটিভতো এন আছে ইন্টাৰোগেটিভতো এন আছে কাৰণে ইন্টাৰোগেটিভ আৰু নিগেটিভ সেন্টেন্সত এনি হয় বুলি আমি মনত ৰাখিব পাৰো এতিয়া আমি দুটামান উদাহৰণ লম নাম্বাৰ 1 Do you have this money? Number 2, yes, I have this money. Number 3, no, I don't have this money. এই তিনটা সেন্টেন্স আমি যদি লওঁ আমাৰ কনসেপ্ট আমাৰ যেটো ধাৰণা সাম আৰু এনিৰ ব্যৱহাৰৰ ধাৰণাটো ক্লিয়াৰ হৈ যাব Do you have this money? It's an interrogative sentence. So we must use any. তাৰে উত্তৰত সেকেন্ড সেন্টেন্সে কি ক'লে এফাৰ্মেটিভ আনসাৰ Yes, I have some money. But here no, I don't have any money. নেগেটিভ হোৱাৰ কাৰণে নেগেটিভ সেন্টেন্সত এনি বহালো এফাৰ্মেটিভ হোৱাৰ কাৰণে সাম বহালো ইন্টাৰোগেটিভ হোৱাৰ কাৰণে এনি বহালো গতিকে এনেদৰে আমি সাম আৰু এনিৰ প্ৰথমতে নিয়মটো শিকি ললো কিন্তু এতিয়া কথা হ'ল সদায় তেনেকুৱা নহব পাৰে অৰ্থাৎ সাম আৰু এনি বিপৰীত ধৰণৰ ব্যৱহাৰ হ'ব পাৰে গতিকে তাৰ বিষয়ে আমি এনেকৈ আলোচনা কৰিম সাম নেগেটিভ সেন্টেন্সতো হ'ব পাৰে এও আমি জানি থম আৰু এনি এফাৰ্মেটিভ সেন্টেন্সতো হ'ব পাৰে গতিকে আমি প্ৰথম নিয়মটো যে একেবাৰে খাটাং নিয়ম বুলি ধৰি লম তেনে নহয় গতিকে আমি এতিয়া উদাহৰণ লম নাম্বাৰ 1 These people do not like fish. Number 2 This fish lives in water. এই দুটা বাক্য যদি আমি লওঁ These people do not like fish এতিয়া নেগেটিভ বাক্য বুলি ভাবি এনি লিখি দিওঁ তেতিয়াহলে ভুল হ'ব তেতিয়া কি হ'ব এনি পিপল ডু নট লাইক ফিশ হ'ব নোৱাৰে কি হ'ব কিছুমান মানুহে মাছ ভাল নাপায় অৰ্থাৎ সাম পিপল ডু নট লাইক ফিশ ঠিক তেনেকৈ দিস ফিশ লিভছ ইন ৱাটাৰ ইয়াত এই বাক্যটোৰ যোগেদি ক'ব বিচাৰিছে যিকোনো মাছ পানীত থাকে তেতিয়া আমি কি কৰিম এনি ফিশ লিভছ ইন ৱাটাৰ গতিকে এফাৰ্মেটিভ সেন্টেন্সত এনি নিগেটিভ সেন্টেন্সত সাম হ'ব পাৰে অৰ্থ চাই পেলাই আমি বহাব লাগিব ইয়াৰ পিছত আমি আকৌ আলোচনা কৰিম ইন্টাৰোগেটিভ সেন্টেন্সতো সাম বহিব পাৰে কেতিয়া যদি কোনো এটা প্ৰশ্নবোধক বাক্য ব্যৱহাৰ কৰি কিবা খুজা হৈছে that means there are two types of questions খুদা আৰু খুজা আমি প্ৰথমতে চাব লাগে বাক্যটোৰ দ্বাৰা কিবা খুজিছে নে কিবা খুজিছে যদি খুজিছে আমি তাত সাম বহাব লাগে যেনে এক নম্বৰ সেন্টেন্স ললো will you give me this money এতিয়া আমি কি কৰিম will you give me this money ইয়াত খুজিছে খুজাৰ কাৰণে আমি কি কৰিলো সাম ব্যৱহাৰ কৰিলো কিন্তু ইয়াত do you have থকা হলে do you have this money থকা হলে আমি নিশ্চয় কি লিখিলোহেঁতেন এনি লিখিলোহেঁতেন কাৰণ এই বাক্যটোৱে খুজিছে এই বাক্যটোৱে খুজিছে গতিকে কিবা খুজা অৰ্থাৎ য'ত এফাৰ্মেটিভ এনসাৰ আশা কৰা হৈছে কাৰোবাৰ পৰা আমি যেতিয়া কিবা এটা বস্তু খুজো আমি দিব বুলি ভাবিহে খুজো গতিকে এফাৰ্মেটিভ এনসাৰ যেতিয়া আশা কৰা হয় তেতিয়া প্ৰশ্নবোধক বাক্যটো সাম বহিব পাৰে
গতিকে এই তিনিটা কথাৰে আমি সাম আৰু এনিৰ আলোচনা সামৰিলোঁ যদিও আৰু এটা কথা ক'বলৈ থাকি গ'ল বন্ধুসকল বৰ গুৰুত্বপূৰ্ণ কথা আপোনালোকে চাই লওক যে সাম আৰু এনি নাউনৰ কাউণ্টেবিলিটি আৰু আনকাউণ্টেবিলিটিৰ লগত কথা নাই কাৰণ সাম আৰু এনি কাউণ্টেবল আৰু আনকাউণ্টেবল যিকোনো নাউনৰ লগত ব্যৱহাৰ হ'ব পাৰে কিন্তু সাৱধান হ'ব লাগিব ক'ত সাম বহিবলৈ হ'লে যদি কাউণ্টেবল নাউন হয় তেতিয়া কিন্তু প্লুৰেল নাম্বাৰ লাগিবই সামৰ লগত কিন্তু যদি কাউণ্টেবল নাম্বাৰ হয় প্লুৰেল নাম্বাৰ লাগিবই আৰু যদি আনকাউণ্টেবল নাম্বাৰ হয় তেতিয়াহ'লে কথা নাই আনকাউণ্টেবল নাম্বাৰৰ প্লুৰেল নাম্বাৰ নাথাকে আনকাউণ্টেবল নাউনৰ প্লুৰেল নাম্বাৰ নাথাকে গতিকে আনকাউণ্টেবল নাম্বাৰৰ লগত কথা নাই কিন্তু কাউণ্টেবল হ'লে প্লুৰেল নাম্বাৰ লাগিবই কিন্তু এনিৰ ক্ষেত্ৰত সিঙ্গুলাৰ কাউণ্টেবল নাউনো হ'ব পাৰে প্লুৰেল কাউণ্টেবল নাউনো হ'ব পাৰে আৰু আনকাউণ্টেবল নাউনটো হয় গতিকে কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ লগত সাম আৰু এনিৰ ব্যৱহাৰত কথা নাই যিকোনো নাউনৰ লগত ব্যৱহাৰ হ'ব পাৰে মাত্ৰ চাব লাগে সামৰ লগত কাউণ্টেবল নাউন হ'লে প্লুৰেল নাম্বাৰ হ'বই লাগিব প্ৰিয় বন্ধুসকল আপোনালোকে এই আলোচনাটি কেনে পালে আপোনালোকে লাইক আৰু কমেণ্ট কৰি মোক জনাব আৰু যদি আপোনালোকে সঁচাকৈ উপযোগী বুলি ভাবিছে ইয়াৰ পৰা উপযোগিতা পাইছোঁ বুলি ভাবিছে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু আপোনালোকে ভৱিষ্যতে এনে ধৰণৰ ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনক ক্লিক কৰিব ধন্যবাদ